নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো আমাৰ এই চেনেল A to Z মানিলৈ আজি আমি লৈ আনিছো এটা খুবেই এক্সাইটিং টপিক ষ্টকস আৰু মিউচুৱেল ফাণ্ড আসলতে কিনো হয় ষ্টক আৰু মিউচুৱেল ফাণ্ড আমি ডিটেইলছত খুবেই সহজ ভাষাত আলোচনা কৰিম তো বলক ভিডিওটো আৰম্ভ কৰো মিউচুৱেল ফাণ্ড আৰু ষ্টক কি হয় হেতু জনাৰ আগতে আমি জানিব লাগিব ষ্টক মাৰ্কেট কি হয় ষ্টক মাৰ্কেটক আমি শেয়াৰ মাৰ্কেট বুলিও কওঁ কোম্পানী এটাই নিজৰ বিজনেছ বঢ়াবৰ কাৰণে টকাৰ দৰকাৰ হয় সেই টকা কোম্পানীটোৱে দুই ধৰণে যোগাৰ কৰিব পাৰে প্ৰথমতে কোম্পানীটোৱে কোনো বেংক বা কোনো বেলেগ অনুষ্ঠান বা ইন্ডিভিজুৱেলৰ পৰা লোন ল'ব পাৰে যাৰ বিনিময়ত কোম্পানীটোৱে ইন্টাৰেষ্ট ভৰিব লাগিব আৰু দ্বিতীয়টো হৈছে কোম্পানীটোৱে শেয়াৰ মাৰ্কেটৰ থ্ৰুদি পইচাখিনি গোটাব পাৰে শেয়াৰ মাৰ্কেটত কোম্পানী এটাই নিজৰ শেয়াৰ বিক্ৰী কৰি দৰকাৰী টকাখিনি যোগাৰ কৰিব পাৰে আৰু যিসকলে শেয়াৰ কিনে মানে ইনভেষ্টৰ তেওঁলোকে লাভ কৰে কোম্পানীটোৰ ওনাৰশিপ লং টাৰ্মত কোম্পানী এটাৰ শেয়াৰ প্ৰাইচ কোম্পানীটোৰ গ্ৰোথৰ ওপৰত নিৰ্ভৰ কৰে কোম্পানী এটাৰ বিজনেছ যদি ৰেগুলাৰ বহুদিন ধৰি বাঢ়ি থাকে তেনেহ'লে সেই কোম্পানীৰ শেয়াৰ প্ৰাইচো বাঢ়ি থাকে শেয়াৰত ইনভেষ্ট কৰি ইনভেষ্টৰ এজনে দুই ধৰণে লাভ কৰিব পাৰে প্ৰথমটো হৈছে ইনভেষ্টৰ এজনে কম দামত শেয়াৰ কিনি বেছি দামত বিক্ৰী কৰিব পাৰে আৰু দ্বিতীয়টো হৈছে ইনভেষ্টৰ এজনে শেয়াৰ কিনি বহু দিনৰ কাৰণে ৰাখি থৈ ডিভিডেণ্ড ইনকাম আৰ্ন কৰিব পাৰে এই দুই ধৰণৰ ষ্ট্ৰেটেজিৰ বিষয়ে আমি আগন্তুক ভিডিঅ'বোৰত ডিটেইলছত জনাম আহক এতিয়া আমি জানো মিউচুৱেল ফাণ্ডনো কি হয় মিউচুৱেল ফাণ্ডত বহু ইনভেষ্টৰৰ পৰা টকা কালেক্ট কৰা হয় সেই নিজৰ টকাৰ বিনিময়ত এজন ইনভেষ্টৰে কেইটামান ইউনিট লাভ কৰে প্ৰতিটো মিউচুৱেল ফাণ্ডৰ বাবে মিউচুৱেল ফাণ্ড কোম্পানীয়ে এজন ফাণ্ড মেনেজাৰ নিযুক্ত কৰে এই প্ৰফেশ্যনেল ফাণ্ড মেনেজাৰজনে মিউচুৱেল ফাণ্ডৰ গ'লছ আৰু অবজেক্টিভ অনুসৰি কালেক্ট কৰা টকাখিনি ইনভেষ্ট কৰে উদাহৰণস্বৰূপে ইকুইটি মিউচুৱেল ফাণ্ড এটাত ফাণ্ড মেনেজাৰজনে টকাখিনি শেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰে তেনেকৈ ডেট মিউচুৱেল ফাণ্ড এটাত আপোনাৰ টকাখিনি ডেট ইনষ্ট্ৰুমেণ্ট যেনেকুৱা গভৰ্ণমেণ্ট ছিকিউৰিটিজ বা ডিবেঞ্চাৰ এটচেট্ৰাত ইনভেষ্ট হয় তেনেকৈ ৰিয়েল ইষ্টেট মিউচুৱেল ফাণ্ডো থাকে য'ত টকাখিনি ৰিয়েল ইষ্টেটৰ ওপৰত ইনভেষ্ট কৰা হয় এনেদৰে ইনভেষ্ট কৰি যিখিনি লাভ হয় সেইখিনি প্ৰতিটো ইউনিটতে সমানে ভাগ কৰি দিয়া হয় গতিকে এনেধৰণে আপুনি মিউচুৱেল ফাণ্ডৰ পৰাও লাভ অৰ্জন কৰিব পাৰে আশা কৰোঁ আজিৰ ভিডিঅ'টোত আপোনালোকে মিউচুৱেল ফাণ্ড আৰু শ্বেয়াৰ কিনো হয় বেছিক কনচেপ্টটো ক্লিয়াৰ হ'ল কিন্তু কোনটো ইনষ্ট্ৰুমেণ্ট আপোনাৰ কাৰণে বেছি সুইটেবল হয় বা কি ধৰণৰ ইনভেষ্টমেণ্ট ষ্ট্ৰেটেজি ইউজ কৰি আপুনি নিজৰ কাৰণে সঠিক ইনভেষ্টমেণ্ট ডিচিশ্যন এটা ল'ব পাৰে সেই বিষয়ে আমি আগন্তুক ভিডিঅ'বোৰত ডিটেইলছত আলোচনা কৰিম গতিকে ভিডিঅ'টো যদি ভাল পাইছে আপোনালোকে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু আমাৰ আগন্তুক ভিডিঅ'বোৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আজিলৈ এইখিনিয়ে ধন্যবাদ জয় আই অসম